আজি আকৌ অন্য এটা কেটাৰিঙৰ কাৰণে ওলাই আহিছোঁ। আজি অনুষ্ঠান আছিল ৰহদৈ কেটাৰিং গ্ৰুপৰ পৰা এটি বাৰ্থডে অনুষ্ঠান। বাৰ্থডেটো আছিল শিৱসাগৰ জিলাৰ সোণপুৰাত। এইফালে আমি সকলো আহি পাই গ'লহি। যিহেতু কাম আৰম্ভ হোৱা নাই আৰু যথেষ্ট সোনকালে পালোহি। আৰু আনফালে ডেক'ৰেশ্যনটো চাওকচোন, বেলুনেৰে কি ধুনীয়াকৈ সজাইছে। অলপ সময়ৰ পিছতে আমাৰ ৰিচিপশ্যনো আৰম্ভ হৈ গ'ল, যিহেতু এজন দুজনকৈ আলহীও আহি আছে। এইফালে আমাৰ ৰহদৈ গ্ৰুপৰ সদস্যসকলে নিজৰ কামত ব্যস্ত হৈ আছে। আজি অনুষ্ঠানটোত প্ৰায় 300মান মানুহ হৈছিল আৰু সকলোখিনি অনুষ্ঠান আমাৰ ধুনীয়াকৈ হৈ গৈছে। আৰু এইফালে লাষ্ট ঘৰৰ মানুহখিনিয়ে আৰু খাই আছে আৰু আমাৰো লাহেকৈ যাব হৈছে। আৰু এইফালে আমিও খাই বৈ লাহেকৈ যাবলৈ ল'লোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। অন্য এটা মিনি ব্লগত লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় অসম।